সকলোকে নমস্কাৰ জনাইছো আজি এইটো ভিডিঅ'ত আমি অসম পুলিচৰ যেটো ফিজিক্যাল টেষ্ট আছে ৰিটেন টেষ্ট আছে অসম পুলিচৰ এপি আৰু ফায়াৰম্যান এভি ইউবি আৰু লগতে ফৰেষ্ট গাৰ্ডকে আদি কৰি যিমানখিনি এক্সাম কন্ডাক্ট হ'বলগীয়া আছে তাৰ ওপৰত আলোচনা কৰিম তাৰ আগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ক্লিপ দেখুৱাবলৈ খুজিছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ঘোষণা কৰিছে যে আমাৰ যেটো ৰিক্ৰুটমেন্ট আছে অসম পুলিচৰ সেই ৰিক্ৰুটমেন্টটো আপোনালোকৰ হ'বলৈ গৈ আছে নৱেম্বৰ 26 ত অৰ্থাৎ নৱেম্বৰ 26 ত যেটো ৰিক্ৰুটমেন্ট অনুষ্ঠিত হ'ব গতিকে আপোনালোকে এতিয়াৰ পৰা নিজকে সাজু কৰি ল'ব লাগিব বা প্ৰিপাৰেচনটো চলাব লাগিব এতিয়া নৱেম্বৰ আজি হল জুনৰ আপোনালোকৰ 7 তাৰিখ গতিকে জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ গতিকে মাজত আপোনালোকৰ 4 মাহ সময় আছে এই 4 মাহ সময়ত আপোনালোকে কি কৰিব লাগিব নিজকে ফিজিক্যালি ফিট ৰাখিব লাগিব নিজকে মেন্টালি প্ৰিপাৰেচন কৰিব লাগিব আৰু লগতে ৰিটেন এক্সামিনেশনৰ বাবেও আপোনালোকে সমান্তৰালকৈ অভ্যাস কৰিব লাগিব কিয়নো আপোনালোকে জানে যদি আমি 2015 ৰ পৰা যদি আমি এটা অসম পুলিচৰ হিষ্ট্ৰী ব্যাকগ্ৰাউণ্ড চাবলৈ যাও যে 2015 চনৰ পৰা 2017-18 চনলৈকে কাট অফটো বহুত লো আছিল ফিজিক্যালটো আছিল আৰু ৰিটেন এক্সামিনেশনটো আছিল কিন্তু যদি আমি 2018 পিছৰখিনি চাবলৈ যাও বা 2020 ৰ পৰা যদি আমি চাবলৈ যাও 21 22 23 24 যেখিনি কন্ডাক্ট হৈছে সেইখিনিত খুব কম্পিটিশন দেখিবলৈ পোৱা গৈছে ইভেন আপোনালোকৰ ফিজিক্যালটো কম্পিটিশন দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ ৰিটেন এক্সামিনেশনটো আগতে ৰিটেন এক্সামিনেশন যদি চাই আপোনালোকে 2017 যেটো এপি আৰু ৰিটেন এক্সামিনেশনছ আছিল হেতু প্ৰায় 15 পৰা 16 নম্বৰ কাট অফ গৈছিল 50 ৰ ভিতৰত যদি আপোনালোকে চাই গম পাবো আমাৰ পুৰণা ভিডিওটো আছে কাট অফৰ বিষয়ে আৰু বৰ্তমান আপোনালোকে চাওক 40 42 43 কিয়নো যেটো কাট অফ যেটো 100 ৰ ভিতৰত আপোনালোকৰ আজিকালি 75 টো কমনে হৈ গৈছে গতিকে আপোনালোকে নিজকে এইমান ধৰণৰ প্ৰিপাৰেচনটো ৰাখিব লাগিব যাতে আপোনালোকে ইমানখিনি নম্বৰ পাবলৈ সক্ষম হয় আপোনালোকে মৰেল ডাউন নকৰিব নিজকে হেকাৰণে এতিয়াৰ পৰা 4 মাহ যথেষ্ট সময় হয় আপোনালোকে প্ৰিপাৰেচন যদি কৰি আছে ভাল কথা ফিজিক্যাল টাফনেছৰ কৰি আছে ভাল কথা আৰু যদি কৰা নাই আকৌ আৰম্ভ কৰি দিয়ক আপোনালোকে বৰখুনৰ অজুহাত নেদেখুৱাব তো যদি আমি এছএলপিআৰবিৰ ৱেবসাইটত যাও তেনেহলে লাষ্ট যেটো আপডেট আছিল হেতু আছিল 26 ফেব্ৰুৱাৰী 2026 ত ইয়াৰে লাষ্ট আপডেট আছিল ইয়াৰ মাজতো নিশ্চয়কৈ আপডেট আহিব যেহেতু এতিয়া বৰখুনৰ সময় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্লিপটো চাই আপোনালোকে গমেই পালে নৱেম্বৰ 26 ত হ'ব গতিকে আপোনালোকে প্ৰস্তুতি এতিয়াৰ পৰা চলাই থাকক মই বাৰম্বাৰ কৈছো যদিহে আপোনালোকে সফল হ'বলগীয়া হয় বা কিবা এটা কামত যদি আপোনালোকে সফল কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় নিশ্চয়কৈ লাগিব আৰু বেলেগত অলপ বেলেগ কৰিব লাগিব কিয়নো আজিকালি আপোনালোকে জাৰি নিবনুৱা সমস্যাও যথেষ্টখিনি বৃদ্ধি হৈছে তাৰ সমান্তৰালকৈ মানুহে আজি প্ৰেক্টিসো কৰে মানে আলটিমেটলি সব ফিজিক্যালিও হার্ড ওয়ার্ক করে তার পিছত আপোনালোকৰ রিটেন এক্সামিনেশনৰ কাৰণে খুব ভালদৰে প্ৰিপাৰেচন কৰে গতিকে আপোনালোকৰ ৰিটেন এক্সামিনেশন যেটো 50 মাৰ্কস হ'ব সেই 50 মাৰ্কসৰ ভিতৰত এনেকে প্ৰিপাৰেচন কৰক যাতে আপোনালোকৰ 50 ৰ ভিতৰত আপোনালোকে 42 43 44 পাবলৈ সক্ষম হয় আপোনালোকে নিজকে এনেকে নাভাবিব যে মইতো মেট্ৰিক পৰীক্ষাত 3rd ডিভিজন পাইছো 2nd ডিভিজন পাইছো মই কিমান নম্বৰ উঠাব পাৰিম তেনেকুৱা কোনো কথা নাই আপোনালোকে সেইটো আমাৰ এক্সামিনেশন সীমিত হৈ গৈছে বৰ্তমান এইটোৱে লক্ষ্য হ'ব কাৰণ চাওক যিমানে ভাল ষ্টুডেন্ট নহওক যিখিনি 10th ক্লাছত পঢ়িছে সেইখিনি কি এতিয়া তেখেতে মনত ৰাখিব নোৱাৰে বা মনত নাৰাখে বা মনত নৰয় কিয়নো আমি ৰিভিজন নকৰো বস্তুবিলাক গতিকে আপোনালোকে এনসিআৰটি বুকস উঠাই ল'ব আমি নিশ্চয়কৈ ভিডিও আগবঢ়াই থাকিম আপোনালোকৰ প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজিও আগবঢ়াই থাকিম আপোনালোকে নিশ্চয়কৈ চাই থাকিব আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ আপোনালোকে ইউটিউবত সোৰ্স আছে সেইবিলাকো চাই থাকিব আৰু এনসিআৰটি বুকসৰ পিডিএফও পোৱা যায় অনলাইনত গতিকে আপুনি পিডিএফও চাই থাকিব পাৰে কমসে কম আপোনালোকে ক্লাস 7 ৰ পৰা ক্লাস 10 লৈকে যিখিনি সোশ্যাল সায়েন্স আছে সমাজ অধ্যয়ন বা সমাজ বিজ্ঞান আছে সেইখিনি আপোনালোকে চাই প্ৰিপাৰেচন কৰিব পাৰে গতিকে ভিডিওটো দেখিনি আছিল যদি ভিডিওটো চাই ভাল পালে তেনেহলে বন্ধুবৰ্গলৈ শেয়াৰ কৰিব আৰু আপোনালোকে নিশ্চয়কৈ প্ৰিপাৰেচনটো পাক্কা চলাই থাকিব আপোনালোকে নিশ্চয় সফল হ'ব আমাৰ চেনেল তৰফৰ পৰা থাকিল বেষ্ট অফ লাক আৰু বেষ্ট অফ উইচেছ আৰু যদি কিবা ধৰণৰ কেনেকুৱা ধৰণৰ সমস্যা আছে বা কিবা কিতাপ পাতি লৈ পিনে হক সমস্যা আছে আমাক কমেন্ট যোগে নিশ্চয়কৈ জনাব আমি যিমান পাৰো যৎপৰোনাস্তি সহায় কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো দেখিনি আছিল ধন্যবাদ জয় অসম